বন্ধুসকল নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু যদি আপুনি নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই আজি ৰাতিপুৱাই এটা বস্তু দৰকাৰ হোৱাৰ কাৰণে ৰাতিপুৱাই আহিলোঁ। আপোনালোক দেখুৱাম কি বস্তু দৰকাৰ হৈছে। এটা বাঁহৰ পৰাই দুটা মানে 1600 টকা ইনকাম হৈছে এটা বাঁহৰ পৰাই। অলপ মেহনত হৈছে কিন্তু এদিনতে 1600 টকা ইনকাম কৰি লৈছে মানে ইহঁতে। আপোনালোক দেখুৱাম, আপোনালোকে চাগে ভাবি আচৰিত হৈছে যে 1600 টকা এটা বাঁহৰ পৰাই কেনেকৈ ইনকাম হৈছে। এইবোৰ চাওক দুলি হয় আচলতে। এটা বাঁহৰ পৰা এনেকুৱা দুলি দুটা ওলাইছে আৰু এটাত হ'ল মানে 800 850 কম বেছ হ'ব চাগে নাজানো। আৰু ভিতৰত মই দেখুৱাম আপোনালোকক। এয়া চাওক বন্ধুসকল, এইখন চাওক চাউথৰ গাঁও হয়। চাউথৰ ফালে এখন বিশেষকৈ দেখা যায় চিনেমাবোৰত। এইখন চাওক, এখন মানে বহাই লৈ কি কয় কাঠি কামি কৰিবলৈ বিৰাট মজা হয়। আপোনাক দেখুৱাইছোঁ ৰ'ব, এই লগাচোন। এইটো চাওক কাঠি মানে চুচিবৰ কাৰণে বিৰাট ধুনীয়া হয় এইটো। আৰু নাচি নাথাকে তাখন মানে বহাই ল'লেও হ'ল ইয়াত। আৰু বাঁহ মানে ভাল হ'ব লাগে, চাচিবলৈ বিৰাট মজা হয়। আৰু ঠাণ্ডা দিনত বিশেষকৈ এইবোৰ কাম কৰিবলৈ ভাল। আৰু ইহঁতে এইবোৰ কামত এইটো ল'ৰা চাওক সৰু কিমান এই কিতনে চাল हुआ आपका कितने साल हुआ है नहीं नहीं उम्र 17 साल 17 साल 17 বয়সতে 17 বছৰ বয়সতে এইবোৰ কাম কৰিছে। এই पढ़ना लिखना छोड़ दिया क्या? बताओ कब इसको जाता है तू? घूमने के लिए आया हूँ। मतलब घूमने के लिए आया तो कितने दिन हुआ है बाहर? 6 दिन। আৰু বিহাৰৰ পৰা ইয়াত ফুৰিবলৈ আহিছে চাওক, বিহাৰৰ পৰা ফুৰিবলৈ আহিছে কিন্তু হাজিৰা উলিয়াই গৈছে অসমৰ পৰা। কমেও এই कितने दिन रहेगा और ज़्यादा दिन नहीं रहूँगा। कितने दिन? 1 महीना के में 1 महीना में कितना रुपया इनकम करें यहाँ पे? 1 महीना जल्दी बोलो। 10-15 हज़ार 1 महीना कल हो जाओ। দেখি নহওক যিমানেই নাপাওক বাৰু, এই 17 বছৰ বয়সত আমাৰ অসমীয়া ল'ৰা এটা হোৱা হ'লে চব ঠিক আছে। আমাৰ অসমীয়া ল'ৰা এটা হ'লে পঢ়িছোঁ বুলি মাকৰ বাপেকৰ পইচাবোৰ খাই এনেই উৰুৱাই থাকিলেন, দিটিঙালি কবাই থাকিলেন। কিন্তু এইটো চব বিহাৰৰ পৰা আহি সিহঁতৰ কামৰ প্ৰতি কিমান ধাউতি আছে, পইচাৰ প্ৰতি। আৰু বিহাৰী মানুহ বুলি ক'লে এনেই নাথাকেই। এতিয়া 17 বছৰ বয়সতে এইখিনি কাঠি কামি কৰিবলৈ শিকিলে আৰু দুলি বনাবলৈ শিকিলে, তেতিয়াহ'লে ভৱিষ্যতৰ সিহঁতৰ মানে পঢ়া শুনাটো গুলি মাৰক। পঢ়া শুনাটো কৰি আছোঁ বুলি কৈছে, পঢ়া শুনা নকৰিলেও সিহঁতে চলি যাব পাৰিব। চব অসমীয়া ল'ৰা বাহিৰত গৈ ইনকাম কৰিছে, কিন্তু বিহাৰ মানুহ অসমত আহি সিহঁতে ইনকাম কৰিছে আহি। ৰাতিপুৱা আহিলোঁ, পেজটো বৰ ভাল হৈ থকা নাই। মই আহিলোঁ এটা মানে বিশেষকৈ দুলি দৰকাৰ হৈছিলে আৰু ভঁৰাল আছে কিন্তু দুলিও দৰকাৰ হয় সময়ে সময়ে। আৰু মই দুলি বিচাৰি আহিলোঁ। আপোনাৰ দুলিখিনি বহুত দাম বুলি কৈছে। আগতেতো আমাৰ গাঁৱৰ মানুহে দুলিবোৰ বনাই লৈছিলে, কিন্তু আজিকালি দুলিবোৰ এনেকুৱা মানুহ এলাহ কৰে কামত, কিন্তু পইচা পাতি বহুত আছে এইবোৰ কাম কৰিব জানিলে। এইটো চাওক, এইটো কমচে কম দুলিত আপোনাৰ 1200। এই इसका कितना दाम? इसका दाम बोलो, इसका दाम क्या है? এইটোৰ দাম 870 টকা বুলি কৈছে। আৰু এইকেইটাও একেই দাম 870 টকা। আৰু এইখিনি বনাইছে আমাৰ এই লোক बिहार पर आही আছে। बिहार से आने यहाँ में आना कितना दिन हुआ है आप लोग का? और कितना रुपया मिलता है इसका? ठिका है या मतलब हाजिरा? 250-300। আৰু মই বাহিৰলৈ আহিলোঁ এতিয়া। আপোনাৰ আজিকালিতো মানে ধানৰ মৰণা ছিজন আছে, দুলি দৰকাৰ হয়েই। আগতে এনেকুৱাবোৰ দুলি আমাৰ ঘৰতে দেউতাহঁতে বনাই লৈছিলে, কিন্তু আজিকালি কাঠি কামি কৰিব নোৱাৰে। আৰু আমিও কামটো শিকি নল'লোঁ, কিন্তু শিকি নোলোৱাৰ কাৰণে আমাৰ এতিয়া নিজে পস্তাইছোঁ। এইটো সাধাৰণ এটা দুলিত আপোনাৰ খুব বেছি এডাল বাঁহ খৰচা হৈছে। আৰু এডাল বাঁহ খৰচা হওঁতে মানে ইয়াত আচলতে মেহনত হৈছে, অলপ মেহনত হৈছে যদিও সিহঁতেতো ল'বই লাগিব। আৰু সিহঁতে আহি আছে ইমান দূৰ বিহাৰৰ পৰা। আমাৰ চব অসমত লাহে লাহেতো শাকৰ খেতি কৰা মানুহ কমি আহিলে, এতিয়া চব এইবোৰ বনোৱা মানুহো কমি আহিলে। এতিয়া কিমানখিনি মানে আমাৰ অৰ্থনৈতিক সংকট হৈ গৈছে। আমি ল'ৰাবোৰ বাহিৰলৈ গুচি গৈছে,
যদি ইয়াকে বনাই থাকিলেহেঁতেন ল'ৰাবোৰে শিকি এতিয়া এটাতে চাওক 800 টকা 900 টকা তেতিয়া কিমান পইচা পালেহেঁতেন। আৰু এই দুলিবোৰ আপোনালোকৰ আছে বান্দৰচলীয়া টাইৰন ফেক্টৰীৰ পিছফালে। যদি কাৰোবাক দৰকাৰ হয় এইবোৰ দুলি চাওক বহুত দুলি আছে, কাৰোবাক দৰকাৰ হ'লে আহিব ল'বলৈ। দাম বেলেগ বেলেগ আছে দেই, মই আপোনালোকক কৈছোঁহে যে এইটো 800 এইটো 900 বুলি। ডাঙৰবোৰ অলপ দামটো বেছি হ'ব, সৰুবোৰ অলপ দাম বেছি হ'ব। মোক মানে দুলি এটা দৰকাৰ হোৱাৰ কাৰণে মই আজি আহি গ'লোঁ সুধিবলৈ, কিন্তু মানুহটো নাই। মানে সেই যোনটো মানুহে বস্তুবোৰ বিকে আচলতে দাম দৰ কৰে, ইয়াত মানে কাম কৰা মানুহকেইটাই আছে, সিহঁতে গম নাপায় ভালদৰে কি হয়। বন্ধুসকল ভিডিঅ'টো চাই কেনেকৈ বোলে জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো মোৰ ইমানতে সামৰি দিছোঁ। বাই বাই।